Hello everyone, মোৰ অন্যটি ভিডিঅ'লৈ আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আশা কৰো আপোনালোক সকলো ভালে কুশলে আছে আৰু আজি হৈছে সানডে আৰু আজি বিৰাট বেছি গৰম। তথাপিতো তাৰ মাজতে ভিডিঅ' বনাও বুলি ভাবিছো আৰু আজি বনাবলৈ গৈ আছো লোকেল মুৰ্গীৰ সৈতে বাঁহ গাজৰ এটা ৰেচিপি আৰু টেঙা বাঁহ গাজটো নহয়, যোনটো ফ্ৰেছ বজাৰত ওলাইছে এতিয়া। আৰু এতিয়া যেহেতু বাঁহ গাজৰ সিজন হয় তো বাঁহ গাজ আনিছিলে আৰু লোকেল মুৰ্গীৰ লগত বনাম। আৰু লগতে বনাম টেঙা জুল এখন বনাম কাৰণ গৰমত টেঙা জুল খাবলৈ পালেহে ভাল লাগে যেহেতু বজাৰত এতিয়া কুমলীয়া ঔটেঙা ওলাইছে গতিকে টেঙা জুল বনাম আৰু বাঁহ গাজৰ লগত চিকেন বনাম গতিকে বলক আজি ৰেচিপিটো আৰম্ভ কৰোঁ আৰু এফালে মনটোৱে কাটা মেলাবিলাক কৰি আছে ছালখন অকণমান জুইত পুৰি লৈছে তাৰ পাছত কাটিছে আৰু দেওবাৰ বজাৰত যেহেতু লোকেল চিকেন ওলাই তো দেওবাৰ বজাৰৰ পৰাই আনিছে আৰু বাকীটো এনে সোণালী কুকুৰাটোহে পোৱা যায় আৰু এইটো ভলুকা বাঁহৰ হয় মই ফাৰ্ষ্ট টাইম কাম ভলুকা বাঁহ বেলেগ বাঁহৰ খাইছোঁ কিন্তু এইটো বহুত ডাঙৰ আৰু গাজখিনি একদম মিহি মিহিকৈ কাটিছোঁ একদম স্লাইচকৈ ৰুকনি কৰি দিলেও হয় মই ৰুকনি নাই কৰা বাৰু মানে কটাৰী দিয়ে কাটি দিছোঁ একদম মিহি মিহিকৈ কাটিছোঁ এইখিনি কাটি ল'লোঁ এতিয়া প্ৰথমতে এইখিনি বইল কৰিব লাগিব আৰু একেবাৰে মিহি হৈ গৈছে এতিয়া এইখিনি অলপ সময় বইল কৰিম 2 মিনিটমান সময় এইখিনি বইল কৰিব লাগিব বেলেগ বাঁহৰ খাইছোঁ কিন্তু এই ভলুকা বাঁহৰ খোৱা নাই কেনেকুৱা তিতাই হয় নে কি হয় ক'ব পৰা নাই 1 চামুচ নিমখ দি দিছোঁ আৰু এইখিনি এটা গেছত পাতি থৈ দিওঁ এইখিনি পাতি দিলোঁ আৰু এইখিনি 2 মিনিটমান উতলিবলৈ দিম এইখিনি যেতিয়া উতলিব তাৰ পাছত এইখিনি পানীটো পেলাই দিম আৰু গাজখিনি উতলি আছে তেতিয়ালৈকে টেঙা জুলখন বনাই লওঁ এইখিনি ধুনীয়াকৈ পাতি থ'লে মই মাংসখিনি ধুনীয়াকৈ বনাই থাকিব পাৰিম ইজি হ'ব আৰু এইখিনিৰ কাৰণে লৈছোঁ প্ৰথমতে কঁঠাল গুটিখিনি গুচাই ল'লোঁ আৰু লগত দাইলো আছে দাইল বেছি লোৱা নাই দাইল একদম কম পৰিমাণে লৈছোঁ দাইল কঁঠাল গুটি এইখিনি ইয়াত প্ৰথমতে দি লওঁ তাৰ পাছত দিম ইয়াতে ঢেকীয়া আৰু ঢেকীয়া ঔটেঙাৰ এই টেঙা জুলখন কোনে কোনে ভাল পায় বাৰু মোৰতো একদম ফেভৰেট হয় ঢেকীয়া দি দিছোঁ বজাৰত কুমলীয়া ঔটেঙা ওলাইছে এতিয়া এয়া ঔটেঙা অলপ সৰহকৈ দি দিছোঁ অকণ টেঙা হ'লেহে খাই ভাল লাগে আৰু ইমান বেছি টেঙাও নহয় যেনিবা কুমলীয়া যিহেতু ইয়াতে দিম এতিয়া পানী আৰু এই জুলখন বইল বনাম ঢেকীয়া ঔটেঙা কঁঠাল গুটি দাইল দিছোঁ আৰু এখন বইল বনাম কাৰণ বইলহে ভাল লাগে খাবলৈ আৰু সোৱাদ অনুসৰি দিছোঁ নিমখ আৰু কেইফুটামান নহৰু গুচাই লৈছিলোঁ সেইকেইটা দি দিছোঁ গোটাকৈ দি দিছোঁ এনেও প্ৰেছাৰ কুকাৰত দিম যিহেতু আৰু একো দিবলৈ নাই এতিয়া এইখিনি ঢাকনি মাৰি এইখিনি 4-5টামান হুইচেল মাৰি দিলেই হৈ যাব আৰু এতিয়া এই কুকাৰটো পাতি দিলোঁ এইখিনি 4-5টা হুইচেল মাৰিলে হৈ যাব ৰেডি হৈ যাব আৰু এফালে মোৰ এইখিনি উতলি গ'ল এফালে গাজখিনিও বইল হৈ গ'ল ধুনীয়াকৈ 2 মিনিটমান সময় বইল কৰিলোঁ এইখিনি এটা ধুই লওঁ আৰু এফালে মাংসখিনিও কাটি হৈ গ'ল আৰু লেগকেইটা অলপ ডাঙৰকৈ ৰাখি দিছোঁ আৰু এই ছালখন পুৰা হৈছিলে যে সেইটো কাৰণে অকণ কলা কলা নিচিনা হৈ আছে বাকী চব কৰি মেলি আজৰি হ'ল টেঙা জুলখিনিও হৈ গ'ল আৰু এতিয়া মাংসখিনি বনাম প্ৰথমতে দিছোঁ মিঠাতেল আৰু তেল গৰম হৈ গৈছে কেইটামান গোটা জিৰা তাৰ পাছত পিঁয়াজ শুকিলা তেজপাত ভোট জলকীয়া আদা নহৰু পেষ্ট লং ইলাইচি দালচেনি গোটাকৈ দি দিছোঁ আৰু এতিয়া এইখিনি অকণমান ৰঙচুৱা হোৱাকৈ ভাজি লওঁ পিঁয়াজখিনি ৰঙচুৱা হৈছেগৈ আৰু এতিয়া তাতে মাংসখিনি দি দিম মাংস মই গোটেইখিনিয়ে বনাই দিছোঁ
আকৌ বেলেগকৈ নবনাওঁ আৰু সোৱাদ অনুসৰি নিমখ, হালধি, অকণমান কাশ্মীৰী মিৰ্চ, অকণমান গৰম মছলা, এইখিনি ৰঙচুৱা হোৱালৈকে ফ্ৰাই কৰি ল'ম। এফালে আমাৰ চিকেনখিনি ধুনীয়াকৈ সিজি আছে আৰু মাংসখিনি ৰঙচুৱা হ'লগৈ। বহুত সময় সিজালোঁ, 4-5 মিনিটমান সময় সিজালোঁ এনেকৈ। এতিয়া ইয়াত দিম আলুখিনি। আলু নিদিলেও আলুটো অপশ্যনেল হয়, কিন্তু আলু এডোখৰ নহ'লে ভাতকেইটাই নাযায় নহয়, সেইকাৰণে আলু দুডোখৰমান দি দিছোঁ। আৰু আলুখিনি দিয়াৰ পাছত লগালগ এইখিনি দি দিম, গাজখিনি, কাৰণ গাজখিনিও অকণমান চফ্ট হ'বলৈ টাইম লাগে, আৰু পূৰা চফ্ট হ'বলৈহে ভাল হয় খাবলৈ। গতিকে গাজখিনি আৰু আলুখিনি লগতে দি দিছোঁ, এইখিনি লগতে সিজি থাকিব। এইখিনি মিক্স কৰি দিওঁ আৰু ঢাকনি মাৰি এইখিনি ল' ফ্লেমত সিজি থাকিবলৈ দিম। পানী অকণমান দিম, অলপ দেৰিকৈ দিম, এতিয়া এইখিনি ল' ফ্লেমত সিজি থাকিব। এফালে আমাৰ শাকখিনি হৈ গ'ল, 4টামান চিটি মাৰিলোঁ, তাৰপিছত হৈ গ'ল। অকণমান হালধি দিছিলোঁ, মই হালধি দিয়াটো ৰেকৰ্ড কৰিবলৈ পাহৰিলোঁ। আৰু শেষত এতিয়া এয়া মান ধনিয়া দি দিছোঁ, আৰু আমাৰ এই টেঙা জোলখন ৰেডি হৈ গ'ল। ঢেকীয়া, ঔটেঙা, টেঙা জোলখন ৰেডি হৈ গ'ল। এইখিনি ধুনীয়াকৈ সিজি আছে, 2-3 মিনিটমান সময় এনেকৈ ভাজিলোঁ শুকানকৈ। এতিয়া পানী অকণমান দিব লাগিব মাংসটো চফ্ট হ'বলৈ কাৰণে। আৰু এতিয়া দি দিছোঁ অকণমান পানী, বহুত বেছি নালাগে কাৰণ ড্ৰাইকৈ বনাম। এইখিনি শুকুৱাই দিম মানে পানীটো, বেছি গ্ৰেভি হ'লে বেয়া লাগিব। তো পানী অকণমান দিছোঁ যাতে ধুনীয়াকৈ এইখিনি চফ্ট হৈ যায়, তাৰ কাৰণেহে দিছোঁ অকল। পানীখিনি দি দিয়াৰ পাছত মান ধনিয়া দি দিম। আৰু এই ডিছটোৰ মেইন ইনগ্ৰিডিয়েণ্ট হৈছে মান ধনিয়া। মান ধনিয়া অকণমান সৰহকৈ দি দিছোঁ, কাৰণ মান ধনিয়া অকণমান সৰহকৈ দিলেহে ভাল লাগে। আৰু মই ফ্ৰেছ বেম্বো শ্বুটটো যে মাংসৰ লগত বনাইছোঁ, এইখিনি যদি আপোনালোকে এনেকৈ চিম্পলকৈও বনায়, অকল আলুৰ লগত যদি বনায়, মাংস চাংস নিদিয়াকৈ, তেতিয়াও যদি মান ধনিয়া দি দিয়ে তেনেহ'লে খাবলৈ বিৰাট ভাল লাগে। ঢাকনি মাৰি ল' ফ্লেমত এইখিনি কমেও 15 মিনিটমান সময় উতলাম। আৰু এইখিনি 10 মিনিটমান সময় হ'ল, এতিয়া চাইছোঁ এবাৰ, ধুনীয়াকৈ উতলি আছে। পানীটো অলপ শুকুৱাই দিম, পানীটো হেৰি হৈ আছে। আৰু আলু এডোখৰ ভাঙি চাইছোঁ, একদম চফ্ট হৈ গ'ল আলুখিনি, মানে এইখিনি হৈছেগৈ আৰু অকল পানীটো অকণমান সময় শুকুৱাই দিলেই হৈ যাব। আলুখিনিও চফ্ট হৈ গৈছে। আৰু এইখিনি ল' ফ্লেমতে এনেকৈ সিজি থাকিবলৈ দিছোঁ। আকৌ এনেও লোকেল চিকেনটো কি হয়, অকণমান টাইম লাগে ন চফ্ট হ'বলৈ। আকৌ ঢাকি মেলি এইখিনি আকৌ অলপ সময় উতলাই দিম। আৰু এইখিনি ধুনীয়াকৈ সিজি আছে। আৰু 15 মিনিটমান এনেকৈ উতলাৰ পাছত পানীটো শুকাই গ'ল, আৰু আমাৰ মাংসখিনিও ৰেডি হৈ গ'ল। পানীটো একেবাৰে শুকুৱাই দিলোঁ, ড্ৰাই কৰি দিলোঁ। আৰু ফাইনেলি আমাৰ লোকেল চিকেনৰ সৈতে বাঁহ গাজৰ ৰেচিপিটো ৰেডি হৈ গ'ল। আৰু এতিয়া গৰমে গৰমে ছাৰ্ভ কৰিছোঁ, আৰু খাবলৈ বিৰাট বেছি ভাল লাগে। আৰু এই বাঁহ গাজৰ যোনটো ৰেচিপি হয় বনাইছোঁ, সেইটো অকণমান গ্ৰেভিকৈও ভাল লাগে, নাইবা ড্ৰাইকৈও ভাল লাগে। কিন্তু আমাৰ ওচৰত অলৰেডি যিহেতু টেঙা জোলখন আছে, সেইটো কাৰণে মই ড্ৰাইকৈ বনাইছোঁ। কিন্তু অকণমান যদি গ্ৰেভিকৈ খাবলৈ ইচ্ছা কৰে, তেনেহ'লে গ্ৰেভিকৈ বনালেও হয়। গতিকে আমাৰ আজি দুপৰীয়া থালি ৰেডি হৈ গ'ল। এতিয়া খাই মেলি লওঁ। আৰু আপোনালোকে যদি মোৰ চেনেল নতুনকৈ আহিছে, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। গতিকে আজিলৈ আহোঁ, বাই।